নমস্কাৰ জনাইছোঁ সকলোকে। আজি পুনৰবাৰ এটি গাহৰি মাংসৰ ৰেচিপি লৈ আহিছোঁ। গাহৰি মাংস পুৰি বা খৰিকাত দি আপোনালোকে যিসকলে খাই পাইছে সেয়া টেষ্টটো আৰু ক'বই নালাগে কেনেকুৱা ভাল লাগে। এই গাহৰি মাংসখিনি পুৰি মই কেনেদৰে ড্ৰাই ফ্ৰাই কৰিছিলোঁ সেই ৰেচিপিটোৱে আপোনালোকৰ মাজলৈ আজি আগবঢ়াম বুলি লৈ আহিছোঁ। আপোনালোকে চাই থাককচোন। এই ৰেচিপিটো বনাবলৈ প্ৰয়োজন হোৱা বস্তুবিলাক আপোনালোকক জনাই দিছোঁ। কেঁচা জলকীয়া লাগিব, এয়া কুটি লৈছোঁ। লগতে পিঁয়াজ কুটি লৈছোঁ, আদা নহৰু অকণমান লাগিব। লগতে গাহৰি মাংস বইল কৰি লৈছোঁ। পুৰি লোৱাৰ আগতে গাহৰি মাংসটো কুকাৰত এটা চিটি মাৰি বইল কৰি লৈছিলোঁ। এতিয়া এনেকৈ গাহৰিৰ মাংসৰ টুকুৰাবোৰ পুৰি ল'বৰ বাবে কেৰাহী এটাতেই শুকান খৰি দি জুই একুৰা জ্বলাই পেলাই শলা এডালত মাংসৰ টুকুৰাবোৰ ভৰাই এনেদৰে ওলট পালটকৈ দি পুৰি লৈছোঁ। পুৰি ল'লে গাহৰিৰ মাংস খাবলৈ বহুত টেষ্টি হয়। যিটো গোন্ধ ওলায় গোন্ধটো বৰ ভাল লাগে। মাংসখিনি এতিয়া পুৰা হৈ গ'ল আৰু পুৰা হোৱাৰ পিছত এতিয়া ড্ৰাই ফ্ৰাই কৰিম। আৰু ড্ৰাই ফ্ৰাই কৰাৰ আগতে কিছুমান বস্তু ইয়াত মিক্স কৰি ল'ব লাগিব। আৰু মই কি বস্তু মিক্স কৰোঁ সেইখিনি আপোনালোকক ইয়াত মই দেখুৱাই যাম। ইয়াত দিবৰ বাবে আমি আগতে যিখিনি আদা নহৰু আৰু কেঁচা জলকীয়া ৰাখি থৈ দিছিলোঁ সেইখিনিয়ে পেষ্ট কৰি পেলাই দি দিছোঁ। আৰু লগতে হালধি গুড়ি আৰু নিমখ দি পেলাই মিক্স কৰিছোঁ। আদা নহৰু আৰু কেঁচা জলকীয়াখিনি বেছি মিহি কৰা নাই। মাংসখিনিত গোটেই বস্তুখিনি সানি লোৱাৰ পিছত ঠিক এনেকুৱাকৈ ৰাখি দিব লাগিব অলপ সময়। এতিয়া মাংসখিনি ফ্ৰাই কৰিবৰ বাবে কেৰাহী এটা গৰম হ'বলৈ দি তাত মিঠাতেল দিয়া হৈছে। আৰু মিঠাতেল দি তেলখিনি গৰম হোৱাৰ পিছত আমি তাত শুকান জলকীয়া দিম। শুকান জলকীয়া 2-3টামান দিলে হৈ যাব। আৰু লগতে কুটা পিঁয়াজো দি দিম। আৰু এইখিনি দিয়াৰ পিছত একেলগে অকণমান লৰাই দিব লাগিব। পিঁয়াজ আৰু শুকান জলকীয়াখিনি অলপ সিজাৰ পিছতে এটা বিলাহী দি দিছোঁ। আৰু বিলাহীটো দি এনেকৈ অলপ সময় লৰাই দিব লাগিব। বিলাহী আৰু পিঁয়াজখিনি লৰাই দি অকণমান সিজি লোৱাৰ পিছতে মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াতে দি দিছোঁ। আৰু মাংসখিনি দি এনেদৰে অলপ সময় লৰাই দিব লাগিব। দেখিলেনে আপোনালোকে অলপ সময় ফ্ৰাই কৰাৰ পিছত মাংসখিনিৰ পৰা কেনেদৰে তেল ওলাইছে। ইয়াত আমি বেলেগকৈ আৰু নিমখ ব্যৱহাৰ নকৰোঁ, কাৰণ যেতিয়া মেৰিনেট কৰিছিলোঁ তেতিয়াই একেবাৰে নিমখ দিয়েই দিছিলোঁ। মাংসখিনি হোৱাৰ আগত আমি কেৱল কুটা পিঁয়াজ দি দিব পাৰোঁ। পিঁয়াজখিনি বেছি ফ্ৰাই কৰিব নালাগে। সঁচাকৈ এনেদৰে বনাই খাবলৈ খুবেই টেষ্টি হৈছিল। আপোনালোকেও এনেদৰে ঘৰতে গাহৰি মাংস পুৰি এবাৰ ফ্ৰাই কৰি খাই চাব পাৰে। যদি এই ভিডিঅ'টো মোৰ ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে লাইক আৰু কমেণ্ট কৰি আপোনালোকৰ দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব।